ও তুমি এক চিন পোৱা নাপাও মিছা কথা কিয় কৈছ ভয় কৰবা নালগে দা ই একো কৰবা নৰে তুমি কি মনে মনে আছো বলা গাত বহা ও ই দেখোন তোমাৰ হাতত ধৰছি হা তাৰ মানে নিশ্চয় তোমাৰ দুয়োৰে মাজত কিবা আছে একো নাই হা এই ৰিক্সা চলাটো মই ভাল পাম হেই যা বলা বেটা বাসি গেলি আজি ইয়াক দেৱই নেকি বলা হা এই ৰিক্সা লাটো লগত কি লাগি থাকবা লাগে বলা নহয় এক দেও নেকি হা ও মাই ভাতো নাই সাজি থৈ দিছো যা খাগে কি আঞ্জা বনাইছা যি আনছা তাকে বনাইছো সুধা দালি আৰু ভাত বেলেগ আঞ্জা বনাবা নৰা সদায় দালি ভাত খাই থাকিব পাৰি না বেলেগ আঞ্জা বনাবাক লগি আনছা না তই কিবা আনলিহে খাবা পাবি আমাৰ কাৰণে তাৰ পইচা আছে নেকি জনালি হলি মাহে মাহে কাপোৰ দিবা পাৰে কোন জনালিয়ে তই গমে নাপা পুতেৰে জনালি নামৰ আপি এটা ভাল পায় আৰু গোটেই পইচা তাইৰ নামতে খৰচ কৰে কি সঁচাই না কি শুনছো ইগলা মই কি এতিয়া ভাল পাব নোৱাৰো নেকি মই ভাল পাওঁ তাইক অ বেটা সেইকাৰণে তোৰ হাতত পইচা নাথকে ঘৰক লগি বস্তু আনবা এনেই তাইৰ নামত খৰচ কৰি থাকাতকে বিয়াখনকে নাপতা কিয়া পাগলা হৈছে নেকি বিয়া পাতি মই ক'ত ৰাখিম এই ঘৰটো অলপ ৰ বিয়া পাতবাক লাগি তো আইভাও লাগিল তাইৰ দৰে আপি এটাই তোৰ লগত আহিব তই বেছি বকি চাই এক চৰ বৈ দি হ'ব যা ভাত খাগে বেটা যিদিনাখনে লেঠু দেখা দিব সিদিনাহে গম পাবি এই বহুত দিন ক'তো ফুৰবে জনাই কালি ক'ৰবাত যাব ব'লা ফুৰবা হেই নাযাওঁ মই তোমাৰ বেটাৰী গাড়ীত লাজ লাগে মোৰ হেই তুমি ইমান কিয় চিন্তা কৰি আছ বাইক ল'ম নহয় মই বাইক লৈ যাওঁ যদি যাব পাৰিম কিন্তু বেছি দূৰত নাযাওঁ হে হ'ব দে মুঠতে মোৰ লগত গেলি হ'ল তোমাৰ কাৰণে অনলাইনত কাপোৰ একযোৰ অৰ্ডাৰ দিছোঁ কালি আহিছে হয় নেকি কি কালাৰৰ নীলা বেটা আৰু ঘনেৰেক লাগি কাপোৰ অৰ্ডাৰ দিছা তই মই কি ৰাতিপুৱা তোমাৰ ঘৰক লাগি যাম নে কি আনবা নালগে মই চকক লাগি আহিম হয় নেকি দাদা হ'ব দাদা দাদা ফকুৱে মাৰবিয়ে কি হ'ল টিউচন ছাৰে পইচা খুজি আছে 500 টকা দি পইচা কি গাছত লাগছে নেকি লাখ বুলি দিবা পাৰি যি মাহত দিম যা বেটা জনালি হলে কাপোৰ দিবা পইচা থাকে মোক হলে টিউচনত দিবা পইচা নাই তো মোক আজি লাগবই পইচা দুনিয়াৰ উধাম উধাই টিউচন মাখা লৈছা যি মাষ্টৰে স্কুলত নপঢ়ে নেকি সিগলাখান কৈ লাভ নাই মোক পইচা লাগবই আজি হেই মোৰ লগত পইচা নাই বুলি কৈছো না নাই তে মই টিউচনতে নাযাওঁ যা আজিৰ পাই কোনি যাবা দিছি নালগে যাবা মাই দেখছা না পুতেৰে কি হলে কি হল টিউচনত দিবাক লাগি পইচা লাগে তাক খুজি আছো সি নেদে জনালিক লাগি হলি আজিও কাপোৰ অৰ্ডাৰ দিছে নেদা কিয় পইচা নেদাও বুলি কৈছো নেকি মাহত দিন নহয় লাখ বুলি পইচা পাই নেকি আমাক লাগি পইচা নাথাকে তোৰ জনালি যি খোজে তাকে দি থাক বেটা তোক যি জনালি ঠগে আছে তই গমে বনাই চাবিচোন জনালি আহে যদি তোৰ লগত তই বেছি বকি চায়ে ঐ বেটা তোকো দিম ইত্যানে মঞ্জিত কি কৰি আছা তে কি কৰবি টাইম পাছ তই যদি এনে আছা কালি মোক বাইকখন নেদেকে তেল ভৰি দিম দে কি কৰাই বাইক তই জনালি লগত কালি অলপ ফুৰিব যাব খুজিছিলোঁ তোক এটা কথা কওঁ বেয়া পাবি নেকি কিয় বেয়া পাম ক জনালি তোক সঁচাই ভাল পায় না তাই দেখোন বেলেগ বেলেগ আপাৰ লগত ঘূৰি থাকে তোক তাই ঠগে থকা হেনে পাইছোঁ দেই মই বেটা নিজৰ গাৰ্লফ্ৰেণ্ড নাইতো সেইকাৰণে জ্বলছা তই নালগে যা তোৰ বাইক তোক বাইকখন খোজাৰ কাৰণে কোৱা নাই মই দেখা কাৰণেহে কৈছোঁ তাইতো দাইদাকৰ লগতো ঘূৰি থাকিব পাৰে না হ'ব পাৰে দে দাইদাক মইতো সুধবা যোৱা নাই না সেইগলা বাদ দি বাইকখন দিবি না নাই হ'ব যা নিবি তেল ভৰাই দিবি 500 টকাৰ হ'ব দে দিম দে ভৰে জনালি হেন আপিটো ইয়াৰ দৰে আপাৰ লগত আহিব না বাইক লৈ অহাৰ পিছতো তোমাৰ ইমান দেৰি তেল ভৰাওঁতে দেৰি হ'লা আহা বহা ভাইটি ৰখাচোন ৰখা দাদা কওকচোন এতিয়া ক'ৰবাত মেকানিক পাম নেকি গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গ'ল মোৰ দাদা এখনি জেগাততো মেকানিক নাই এই চকক গেলি মানে পাব চকটো কিমান দূৰ হ'বনো ইয়াৰ পৰা 2 কিলোমিটাৰ মান হ'ব চকক লগি কিনকে যাওঁ এতিয়া মই দাদা আপুনি অলপ টাইম ৰখলি বেটাৰী ৰিক্সা আহিব দক গাড়ীখন থাকিব না ইয়াতে থাকিব দক দাদা আপুনি ইমান চিন্তা কৰিব নালাগে মই এতিয়া যাওঁ ৰ'ব দাদা ৰখকচোন অলপ মোৰ গাড়ীখন বেয়া হ'লে আগত বোলে এটা চক আছে তাকে লগি যাব খুজিছিলোঁ গাড়ীখন থাকিব না ইয়াতে থাকিব দাদা একো চিন্তা কৰিব নালাগে লগ কৰি থৈ দিয়ক খালি আপুনি লগ কৰাই আছে ৰ'ব বলকচোন তে চকক লগি দাদা ৰ'বচোন ফোন এটা আহিছে তোনাৰ এইখিনিতে আছোঁ ৰ'বা ক'ৰবাত গাড়ীখন বেয়া হ'লা ষ্টাৰ্ট বন্ধ হৈ গৈছে তুমি কোনখিনিত আছনো ঘোকমাৰী চকত দাদা ঘোকমাৰী চক কিমান দূৰ ইয়াৰ পৰা বেছি দূৰ নহয় চকটো নাপাতে ঘোকমাৰী চক পায় তুমি তাতে থাকাচোন মই যাই আছোঁ দাদাকে লগি দে হ'ব দে দাদা ঘোকমাৰী চকক লগি বলক কোনোবা লৈ আহিছে নেকি ঘোকমাৰীত
এ আলহী নাই ৰ'ব গাৰ্লফ্ৰেণ্ডক লগ কৰিব যাব খুজিছোঁ হে আচ্ছা গাৰ্লফ্ৰেণ্ডকহে লগ কৰিব যাব ঠিকে আছে দিয়ক একেলগে লগ কৰিব পাৰিব একেলগে মেকানিকলৈ আহিব পাৰিব বলক বলক তুমি এতিয়া কি কৰি আছ আপুনি এইক চিনি পায় নেকি কি কথা কয় আপুনি মই মোৰ গাৰ্লফ্ৰেণ্ডক চিনি নাপাম আপোনাক মই বহুত ভদ্ৰ বুলি ভাবিছিলোঁ হে আপি দেখিলি হ'ল মানে জকা আৰম্ভ হ'লে কি অভদ্ৰমি কৰিলো হে ক'ত আপি জকালো জকোৱা নাই আপুনি মোৰ গাৰ্লফ্ৰেণ্ডক নিজৰ গাৰ্লফ্ৰেণ্ড বুলি ক'বা ক'ত সাহস পালাক আপুনি অলপ বেছি কৈছে তুমি কোৱা এই ভয় ক'ত থকা বুলি ভাবিছা নেকি হা ভয় ক'ত থকা বুলি ভাবিছা ঐ গাত হাতে দি তুমি নকওঁ কিয়া ইমান অভদ্ৰমি কৰি আছে ই তুমি এক চিন পোৱা নাপাওঁ মিছা কথা কিয় কৈছ ভয় কৰিব নালাগে দা ই একো কৰিব নোৱাৰে তুমি কি মনে মনে আছ বোলা গাত বহা ই দেখোন তোমাৰ হাতত ধৰছি হা তাৰ মানে নিশ্চয় তোমাৰ দুয়োৰে মাজত কিবা আছে একো নাই হা এই ৰিক্সা চলাটো মই ভাল পাম যা বলা বেটা বাচি গেলি আজি ইয়াক দেৱই নেকি বলা হা এই ৰিক্সালাটোৰ লগত কি লাগি থাকিব লাগে বলা নহয় ইয়াক দেও নেকি হা ভণ্টি ঠিক কথাই কৈছিল এই বেটি ইমান দিনে মোৰ পইচা মাখাই খাইছিল এতিয়া পেটলাৰ বলেৰো দেখা পাই তাৰ লগত গেছি পেটলা তোকো এৰি থৈ যাব যা